হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে। কিয়নো জানেনে, আপোনালোকে যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে মিকু আৰু মাক অৰ্ণৱৰ ওচৰলৈ যাবলৈ ওলাওঁতেই দেউতাকে আহি উভতাই লৈ গৈছিল আৰু বহুত দেৰিলৈকে মিকু আৰু মাক অৰ্ণৱৰ ঘৰ নোপোৱাৰ বাবে অৰ্ণৱ বহুত বেছি চিন্তাত পৰিছিল আৰু দেৱযানীৰ সৈতে কথাটো আলোচনা কৰিছিল। আৰু তেতিয়া দেৱযানীয়ে কিজানি দেউতাই গম পাই মা আৰু মিকুক আহিবলৈ নিদিলে বুলি অৰ্ণৱৰ আগত কৈছিল। আৰু পাছত মাকে ঘৰলৈ গৈ অৰ্ণৱলৈ ফোন কৰে আৰু আজি দেউতাই আমাক বাটতে লগ পাই যাবলৈ নিদিলে বুলি কৈছিল। আৰু সেইবাবে অৰ্ণৱে মনত বহুত দুখ পাইছিল আৰু মাকে মিকুৰ তোৰ লগত কিবা দৰকাৰী কথা পাতিবলগীয়া আছে, সেইবাবে তই তাইলৈ ফোন এটা কৰিবি বুলি কৈছিল। আৰু সেয়েহে ঘৰলৈ গৈ পেলাই অৰ্ণৱে মিকুলৈ ফোন কৰিছিল আৰু মিকুৱে অৰ্ণৱৰ আগত ৰিয়া যে বহুত বেয়া, তাই আমাৰ ঘৰখন ধ্বংস কৰিবলৈ আহিছে আৰু তাই তোকো শেষ কৰি দিব বুলি অৰ্ণৱৰ আগত কৈছিল। আৰু অৰ্ণৱে মিকুৰ কথাবোৰ শুনি বহুত বেছি চিন্তাত পৰিছিল আৰু দেৱযানীক সকলোবিলাক কথা কৈছিল আৰু দেৱযানীক মিকুৰ সৈতে ভালকৈ কথা পাতিবলৈ কৈছিল। আৰু দেৱযানীয়ে মিকুৰ সৈতে কথা পাতি মিকুক ভয় কৰিবলৈ হাক দিছিল আৰু কিবা কিবি শিকাই আছিল। এতিয়া বাৰু দেৱযানীয়ে মিকুক কি শিকাইছে বাৰু, আৰু দেৱযানীয়ে কোৱাৰ দৰে মিকুৱে কামবোৰ কৰিব পাৰিবনে বাৰু? মিকুৱে বাৰু ৰিয়াৰ আচল ৰূপটো মাক দেউতাক আৰু অভিৰ আগত দাঙি ধৰিব পাৰিবনে? এই সকলোবিলাক আপোনালোকে গম পাব আজিৰ সম্পূৰ্ণ খণ্ডটিত। সেইবাবে আজিৰ খণ্ডটি চাবলৈ বহুত ভাল লাগিব। আপোনালোকেও যদি বৰষুণ ধাৰাবাহিকখন চাই ভাল পায়, প্লিজ ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও এনেকৈ আপডেটসমূহ পাই থাকিব বিচাৰিলে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।